হেল্ল' বন্ধুসকল, আপোনালোকৰ ঘৰত হীৰা আছে নেকি বা আপুনি হীৰা কিনিবলৈ গৈ আছে নেকি? আপোনালোকৰ ঘৰত আছে বা আপুনি কিনিবলৈ গৈ আছে? যদি আপোনাৰ ঘৰত থকা বা আপুনি কিনিবলৈ গৈ থকা হীৰাবিধ বিশুদ্ধ হয় নে নহয় কেনেকৈ নিৰূপণ কৰিব পাৰি? আপোনালোকে ভাবিছে যে মাটিলে মাৰি আমি ইয়াক বিশুদ্ধ হয় নে নহয় আমি নিৰূপণ কৰিব পাৰিম। যদি আপোনালোকে এনেকৈ ভাবিছে, আপোনাৰ হীৰাবিধ একো নহ'ব, কিন্তু হীৰাৰ কিছুমান আঘাত হৈ যাব। আৰু এনেও আপোনাৰ হীৰাবিধ কিনিবলৈ গ'লে বা ঘৰত থকা হীৰাবিধ আঙুঠিৰ ওপৰতে থাকে, আপুনি এনেকৈ কেনেকৈ ভাঙিব পাৰিব? মই আজি আপোনালোকে এনেকুৱা এটা তথ্য দাঙি ধৰিম, যিটো তথ্য শুনাৰ পাছত আপুনি হীৰাবিধ নভঙাকৈ আপুনি বিশুদ্ধতা নিৰূপণ কৰিব পাৰিব। কথাটো হ'ল যে আপোনালোকৰ হীৰাবিধ যদি আপোনালোকে এক্স-ৰে কৰায়, তেতিয়া এক্স-ৰেত আপোনালোকৰ হীৰাবিধ আনভিজিবল হৈ পৰিব। মানে আপোনালোকে হীৰাবিধ এক্স-ৰে কৰোঁতে আপোনালোকে একো নেদেখিব, মানে এক্স-ৰেত ৰিপৰ্টত আপোনালোকৰ হীৰাবিধ নাহিব। আপোনালোকে এই প্ৰক্ৰিয়াৰ দ্বাৰা আপোনাৰ হীৰাবিধ বিশুদ্ধতা নিৰূপণ কৰিব পাৰিব আৰু ঠগবাজিৰ পৰা আপোনালোকে বাচিব পাৰিব। হেল্ল' বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল লাগিল লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ এৰিছোঁ আৰু পিছৰ নতুন এটা ভিডিঅ' আপোনালোকৰ পৰা আকৌ লগ পাম।